তো হেল্ল' গাইজ, তো মোৰ আজি মানে বিদেশ যাত্ৰাৰ কিবা কথা ক'ম। তো যিসকল ল'ৰা ছোৱালী বা মা দেউতাই স্কুলত পঢ়াই আছে হা, তোমালোকে ভালদৰে এই কথাটো শুনিবা। আজি মই ভিডিঅ'টো এনেকুৱা বনাব খোজা নাই, বহুত প্ৰব্লেমত আছোঁ হা। আমি গোৱাত আছোঁ। তো গোৱাত থকা সময়ত আমি তিনিটা ল'ৰা আহিছোঁ। এটা হৈছে মোৰ ভাই মাহীৰ ল'ৰা, তো সি আহিছে, আৰু তেখেতৰ গাঁৱৰ এটা আহিছে। তো মোৰ ঘৰ ক'ত, তো মই সেইটো নকওঁ। তো এনেকুৱা প্ৰব্লেম হৈছে, চাব পাৰিছে বহুত ৰ'দ, এইটো গোৱা হয়, চাব পাৰিছে এয়া ধূপ কিমান, তো ৰ'দ আছে বহুত। তো মেইন কথালৈ আগবঢ়াই যাম। তো এনেকুৱা কথা হৈছে, তো চোৱা, ভিডিঅ'টো অলপ লম্বা হ'ব। তো ভিডিঅ'টো চালে তোমাৰ নিজৰ লাইফৰ তুমি কিবা কৰিব পাৰিবা, ঠিক আছে। এই ভিডিঅ'টো চোৱা, ভালদৰে স্কিপ নকৰাকৈ চাব। তো কথাটো হৈছে যে আমি গোৱাত আহিছোঁ হা, অসমৰ পৰা আহিছোঁ। তো অসমৰ পৰা ট্ৰেইনত আহিলে পাক্কা তোমাৰ 4 দিন সময় লাগে হা। 4 দিনত তোমাৰ যদি তুমি গোৱাত আহিছা তেতিয়াহ'লেতো 4 দিন লাগি গ'ল। আকৌ আমি তিনিওৱে গোৱাত আহিছোঁ হা। তো জানুৱাৰীৰ 27 তাৰিখে আমি আহিছোঁ, ফেব্ৰুৱাৰী 27 তাৰিখে আহিছোঁ জানুৱাৰী 27 তাৰিখে আহিছিলোঁ। তো 1 তাৰিখত আমি গোৱা আহি পাইছোঁ। তো গোৱা আহি পোৱাৰ পিছত পৰা কি আমি 1 মাহ কোম্পানীত কাম কৰিছোঁ, চিপলা কোম্পানীত। তো তাতে ডিউটি কৰিছোঁ, ভালেই গ'ল। তো তিনিওটাৰে ভালে গ'ল। তো মাজত মোৰ মাহীৰ ল'ৰাটো তেওঁ বহুত জ্বৰ হ'ল। তো পানীটো এনেকুৱা অৱস্থা। তো কিছুমানে ভাবে এই কথাটো মই এইটো কৈ লওঁ। তো জ্বৰ আহিলে, তো জ্বৰ অহাৰ পিছত জ্বৰ অহাৰ পিছত তাক মেডিকেল কৰালে। মেডিকেল একদিনা কৰালে, তাতে কোনো ৰোগ ধৰাত পৰা নাই। তাৰপিছত জ্বৰ আকৌ আহিল, তাৰপিছত আকৌ নেক্সট হস্পিটেলত লৈ গ'ল। তো তাতে লৈ যোৱাৰ পিছত ধৰাত পৰিল টাইফয়েড জ্বৰ হৈছে হা। টাইফয়েড জ্বৰ আৰু লগতে জইণ্টিছ বুলি কয়। তো এই জইণ্টিছো হৈছে। তো চাব পাৰিছে এনেকুৱা অসুবিধাত আছোঁ আমি। তো এতিয়া আমাৰ পে'মেণ্টো মিলা নাই হা। তো ইয়াত আমাৰ ছুপাৰভাইজাৰ আছে, তেখেতে ভাল সহায় কৰিছে। তো এতিয়া কি আপোনালোকে দুৱা আশীৰ্বাদত আমাক সহায় কৰিব লাগিব, আমি যাতে ভালদৰে গোৱাৰ পৰা আমি অসমলৈ ভালদৰে যাব পাৰোঁ। চোৱা, এতিয়া বহুত জ্বৰ না, একো নাখাই আছে, 7 দিন ধৰি একো নাখায়। তো এসপ্তাহ হৈ গৈছে, মুখত ভাত পানী লোৱাই নাই, পানী খাই থাকি আছে। এইটো বিশ্বাস নকৰা কথা, ভাত পানী খোৱা নাই, কেনেকৈ 7 দিন জীয়াই ৰ'ল। অলপকৈ খায়, ঠিক আছে, 1 মুঠ খাই কিনে ভাতত পানী ঢালি দিয়ে। তো এনেকুৱা কৰি 1 সপ্তাহ গ'ল। তো এতিয়া বহুত ডিপ্ৰেশ্যনটো বহুত বাঢ়ি গৈছে। তো ইয়াত মেডিকেল গোৱাত চিটত উঠালে 1 লাখ এনেকুৱা দিন যাব বোলে। তো আমি সেইটো সহ্য কৰা নাই। তো এতিয়া ঘৰৰ পৰা ফোন কৰি ঘৰৰ মানুহে বহুত প্ৰব্লেমত আছে, কান্দা কাটি কৰি আছে এইবিলাক। তো কি এতিয়া আমি ফ্লাইটত যাম। তো ফ্লাইট জাৰ্ণি মই কৰা নাই, তো তথাপি ফ্লাইটত যাম। তো কেনেকুৱা কৰি আমি অসমত যাব লাগিব। তো অসমত যাই কিনে আমি হস্পিটেলত ভৰ্তি কৰাই দিম। তো এতিয়া কথাটো হৈছে, দাদা ভাইদেউ, তোমাক ভালদৰে কৈছোঁ, যিসকলে মাক দেউতাক সৰুৰে পৰা কৈ থাকে যে তোমালোকে স্কুলত যোৱা, স্কুলত যাই কিনে ভালদৰে পঢ়া লিখা কৰিব। তোমালোকক মই এটা কথা ক'ম, মোৰ জীৱনৰ কাহিনী এইটোৱে। ভিডিঅ'টো চোৱাত বৰিং হ'ব পাৰে, কিন্তু কথাকেইটা মূল্য আছে দেই। ভিডিঅ'টো ভালদৰে চাব, কিয়নো চাব পাৰিছা যিসকল আজি ল'ৰা ছোৱালী মোৰ নিচিনা ডেকা ল'ৰা। তো মই অলপ দেখাত অলপ সেনকা হ'ব পাৰোঁ, পাতলা হ'ব পাৰোঁ। কি মোৰ নিচিনা বহুত ল'ৰা থাকে, একগোট হৈ থাকে। তেখেতে ভাবে কিছুমান, ধৰক তুমি লেখা পঢ়া কৰি আছা, বেলেগ এজন তোমাৰ ভাই দাদা তেখেতে বিদেশ কৰি আছে, তোমাৰ মনটো কৰে তোমাৰ বিদেশ যাবলৈ হা। চোৱা, বিদেশৰ জাৰ্ণি কেনেকুৱা আমি গম পাই আছোঁ হা। এতিয়া আমি গম পাইছোঁ। তো বিদেশ জাৰ্ণি একদম বেয়া। তো বিদেশত কোনোবাই যাতে নাহে,
অৱস্থা চাই বিদেশত আহিব লাগিব চোৱা এতিয়া মানে বিদেশত আহিছো এতিয়া যদি আমি মৰিও যাম না তথাপি 3 দিন লাগিব অসম পাওতে ঠিক আছে যদি জাহাজত যাম তো জাহাজত গলে 22000 টকা লাগিব আমাৰ হাতত আছে বৰ্তমান 3000 টকা তিনিজন মানুহ ফ্লাইটত গলে 33000 টকা লাগিব এতিয়া তো ট্ৰেইনত গলে জ্বৰ লৈ ট্ৰেইনত ক'ত যাবা তোমাৰ ঔষধ লাগে তোমাৰ ট্ৰেইন ৰখাব নৰখায় ন তো এতিয়া হেইটোৱে তো তোমালোকক মানে এটা কথাই কৈছো যিজন ভালকে পঢ়া লিখা কৰিবা কেতিয়াবা নাভাবিবা যে মই বিদেশত যাম মোৰ দাদাই বিদেশ কৰি আছে ময়ো যাম মই ঘূৰিম তো বিদেশ কৰাৰ টাইম আছে বহুত টাইম আছে আগতে ভালদৰে পঢ়া লিখা কৰা যাতে নিজৰ দেশতে কিবা কৰিব পাৰিবা দেশ মানে কি এইটো আমাৰে দেশ মানে তুমি য'ত আছ তাত নিজৰ ষ্টেট নিজৰ হেইটোতে কাম কৰি খাব পাৰে এনেকুৱা হ'ব লাগে মানে বেলেগ কাউন্ট্ৰীত যাব নালাগে বেলেগ ষ্টেটত যাব নালাগে মই মানে মাথাটো মোৰ নাৰ্ভাছ হৈ গৈছে মানে এনেকুৱা কোনটো কি কৈ দি আছো মোৰ মানে ভাগৰ লাগি আছে এতিয়া মানে মই চাওঁ এই ভিডিঅ'টো বনোৱাৰ কাৰণ এটাই যাতে মোৰ নিচিনা ল'ৰা এনেকুৱা নহয় তো চাব পাৰিছে এয়া গোৱা হয় তো মই গোৱাত আহি এইটো ফাৰ্ষ্ট ভিডিঅ' বনাব ইচ্ছা নাছিল চাব পাৰিছে এয়া গোৱা এইটো মানসা মন্দিৰ হয় এইটো আমাৰ কোম্পানী হয় চিপলা কোম্পানী তো এইফালে বহুত কোম্পানী আছে তো মানে কোম্পানী মানে গোৱাটো ভাল মানে কাম কৰিলে ভাল তেনেকুৱা কাম নাই তো মানে বহুত কৈ দিলো তো এতিয়া মানে কি কিবা কৰি অসমত যাতে যাই পাওঁ আপোনালোকে দোয়া কৰিব থ্যাংক ইউ আৰু এই ভিডিঅ'টোত মানে কি যিসকলে ভিডিঅ'টো চালে না প্লিজ শ্বেয়াৰ কৰি দিয়ক কিয়নো এইটো শ্বেয়াৰৰ জৰিয়তে মোৰ নিচিনা যিসকল ল'ৰা সেইসকল ল'ৰাই যাতে গম পায় যে এনেকুৱা চিচুৱেশ্যনত কোনোদিন যাতে নপৰে তো ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব কাৰণ শ্বেয়াৰ কৰিলে তেওঁলোকে জানিব যে এনেকুৱা বিদেশত প্ৰব্লেম হয় তো প্ৰব্লেম মানে একো নাই মানে যদি প্ৰব্লেম হয় মানে বিদেশটো বহুত চুতীয়া এই গানত আমি শুনিছো যে বাংলাদেশৰ কেইজনমান হুজুৰে কৈছে না বিদেশ মানে জেলখানা চিনেন জেলখানাৰ চেয়েও কয়েক গুণ বেছি মানে ডেঞ্জাৰ ঠিক আছে জেলখানাতকৈও মানে বহুত ডেঞ্জাৰ হয় বিদেশ জানি তো বিদেশ ভাল নহয় তো সেইটোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব